মোৰ আদা চদা কটা হৈ গ'ল। এয়া পিঁয়াজ কাটিলোঁ এফালে আদা নহৰু পেষ্ট আৰু এফালে জালুক আছে, লং ইলাচি জিৰা চিৰা চব একেলগে খুন্দি দিছোঁ। তাৰপিছত এফালে মাংস আছে, মাংসখিনি পিছত দি দিছোঁ। কেনেকৈ বনাম চাওক। এহে ৰহা नहीं जाता तड़प ही ऐसी है ना नहीं सोके হেল্ল' ফ্ৰেণ্ডছ, ওলাইছোঁ আৰু ডিউটিলৈ। লগাই লৈছোঁ আৰু লগতে এইটো ৰেইনকোট লগাই লৈছে দুইটা। বৰষুণ দি আছে পুৰা, আজি দবানম বৰষুণ, দিনটো বৰষুণ। তাকে যাওঁ, কিমান সময়লৈকে থাকিব পাৰোঁ ঠিকনা নাই বাৰু। লগত ওলাইছে निकल लौड़े पहली फुर्सत में निकल। জমেট' কৰে, মই চুইগি কৰোঁ। ৰেইনকোট লগাই লৈছোঁ, পুৰা বৰষুণ দি আছে আৰু যাবলৈ ওলাইছোঁ। আজি ক'ত যাম দেখাম, কিমান সময়লৈকে মাৰিব পাৰোঁ ঠিকনা নাই, ভগৱান জানে আৰু। 500মান টকা মাৰি পালেও হ'ব বাৰু, বহুত হ'ব, 500 টকা মাৰিলেও যথেষ্ট। গতিকে ব'লক লগ পাম, ভিডিঅ'টো আৰম্ভ কৰি দিয়াৰ পৰা আৰু ক'ত যাম দেখাম। গতিকে আহি থাকিব লগে লগে। পুৰা তামাম বৰষুণ ইয়াত দিছে নহয়, পুৰা বৰষুণ দি আছে। আজি বতৰ বেয়া, গতিকে ব'লক আৰু। অৰ্ডাৰটো পৰি গ'ল, অৰ্ডাৰটো আনিবলৈ যাওঁ। वाह क्या सीन है, वाह क्या सीन है। হেল্ল' ফ্ৰেণ্ডছ, ডিউটি সামৰি দিলোঁ। মানে বৰষুণ দিলে মানে কি পইচা এক্সট্ৰা দিয়ে, কিন্তু মানে ভাল নালাগে, মানে চকুৱে পানী থুপৰ থুপৰ পৰে, গাড়ী চলাবলৈ অলপ প্ৰব্লেম হয়। সেইকাৰণে ডিউটি সামৰি দিলোঁ। 200 টকা মাৰিলোঁ আৰু হ'ল, আৰু 200 টকা এটা হ'লেও হ'ব। মানে এতিয়া গৈ মানে কি কৰিম, এতিয়া মাংসকণ আনি ধুনীয়াকৈ বনাম, মছলা চলা দি ধুনীয়াকৈ বনাই পিছতকৈ খাম, খাই আৰু শুই থাকিম। আজি মানে কি ৰাস্তা দেখিছে কেনেকুৱা ৰাস্তা, এইবিলাক ৰাস্তা মানে এতিয়া গাদ্দা বহুত হয়, মানে বৰষুণ দিলে বহুত গাদ্দা বহুত হয়। গাদ্দাত মানে কালি গাড়ীখন সোমাই গৈছিলে। নাভাবিব যে হায়দৰাবাদ ৰাস্তাবিলাক, হায়দৰাবাদখন যে বহুত উন্নত জেগা বা কিবা বহুত ভাল জেগা বুলি নাভাবিব। ইয়াতো এনেকুৱা আমাৰ গাঁৱলীয়া জেগাৰ নিচিনা ঘেলা ৰাস্তা আছে। দেখিছে নহয় ৰাস্তা কেনেকুৱা। আমাৰ গাঁৱলীয়া ৰাস্তাতকৈ ইয়াত মানে বেছি ঘেলঘেলীয়া বোকা হয়। মানে আমাৰ তাৰ বোকাবিলাক ভালেই, কিন্তু ইয়াৰ যিবিলাক বোকা মানে আপুনি চৰকাৰৰ পৰা মানে নেৰায়, আৰু জোতাত লাগিবলৈ হ'লে নেৰায় সহজে, কিন্তু লাগি ধৰে মানে লিকটীয়া হয়। লাগিলেই ৰাতি যদি মাৰিবলৈ আহোঁ মানে ৰাতিপুৱালৈ নাথাকিমেই দেখোন জীয়াই। গতিকে জীয়াই থকাটো মূল, হেনে জানি কৃষ্ণক চিন্তি মাংসকণ নি ধুনীয়াকৈ টিপটপকৈ বনাই, জ্বলা চলা অলপ সৰহকৈ দি, একদম ৰেড চিলি সোপা ৰঙা কৰি দি, তাৰপিছত আপোনাৰ এই জলকীয়াটো যে ৰঙা জলকীয়াটো সেই সোপা অলপ দি পেলাই, জালুকো আছে কেইটামান, জালুক কেইটামানো খুন্দি দিয়ে লগত। अरे कहना क्या चाहते हो। লগতে মজাকৈ বনাই লৈ তাৰপিছত এইফালে আহি আছোঁ এতিয়া বস্তু এটা নিবলৈ, এইটো লৈ যাওঁ। ইয়াত যদি নেৰানেপেৰাকৈ এনেকৈ যদি এসপ্তাহমান বৰষুণ দিবলৈ হয়, মানে গাড়ী চৰাই বন্ধ হৈ যাব, মানে পানী হৈ যাব ইয়াত। এইখন বৰষুণ দিওঁতে পানী, ইয়াত দেখিছে নহয় কিমান পানী। যদি এসপ্তাহ বৰষুণ দিবলৈ হয় মানে ইয়াত বানপানী হৈ যাব। এবাৰ হৈছিলে বাৰু ইয়াত বানপানী, মানে এসপ্তাহমান গাড়ী চাড়ী বন্ধ, ক'তো কোনো যাব নোৱাৰা পৰিৱেশ হৈছিলে। এতিয়াও এনেকুৱা যদি আকৌ এসপ্তাহমান এনেকৈ দিবলৈ হয়, মানে হায়দৰাবাদ চেছ ডুবি যাব। মেইন পইণ্টত পালোঁহি। এইটোৱে মোৰ লক্ষ্যস্থান পইণ্ট, মানে মেইন পইণ্ট। গাড়ীখন ৰখাই লওঁ, ক'ত ৰখাম, আগতে ৰখাই লওঁ। এইফালে গংগা যমুনা বৈ আছে, এয়া দেখিছে। এয়া গংগা যমুনা বৈ আছে। বস্তু লোৱা হৈ গ'ল, আকৌ ৰুমলৈ উভতি আহিছোঁ। তাৰপিছত ৰুমত গৈ মাংসকণ বনাম আৰু। ৰুমত মছলা চছলা নাই, মছলা অলপ লৈ যাব লাগিব দোকানৰ পৰা, চিকেন মছলা এক পেকেট, তাৰপিছত আদা আছেনে নাই জানো চাব লাগিব, আদা নাই নেকি সম্ভৱ। আদা এখন যদি পাওঁ, বুঢ়ী মানে আমাৰ ৰেচন দোকান মানে চব্জি দোকান বাকী দোকান আছে, যদি বুঢ়ীজনীৰ দোকান খুলি আছে তেতিয়া তাৰ পৰা আদা অকণ লৈ ল'ম। আৰু যদি নাই খোলা তেতিয়াহ'লে আদা দিয়াটো নহ'ব আৰু, মছলাকে ল'ব লাগিব। তাৰপিছত ল'ব লাগিব চব পানী, কিমান ডাঠ হৈ গ'ল, কিমান দ পানী, এইদৰে পানী। আমৰ নেই है किधर गया। দোকানখনত লাইট চাইট নাই, আন্ধাৰ মুন্ধাৰ। দোকানীজনী জীয়েকজনী বহি আছে। পুৰা আদা দে
तुम मुझे आधा पाव किलो वेट करो, मैं वो दुकान से आ रहा हूँ, ठीक है। अदरक दे दो और धनिया पत्ता है। धनिया पत्ता अम्मा बा ना इन्हीं को। यार ये गाड़ी नया ना है, हाँ नया गाड़ी है ना, कितने में लिया? ये 93 पैसे भरे कितना? 93 इंस्टॉलमेंट में लिया, इंस्टॉलमेंट में। इंस्टॉलमेंट हाँ इंस्टॉलमेंट खत्म होने वाला है अभी, जो 1 साल 1.5 साल हो गया। 1.5 साल हो गया। हाँ जब से नहीं लाए थे ना कितने में से? वो ऊपर से ला के इधर से सामान लेके गया ना मैं, टमाटो अम्मा आपको फोन कर अम्मा पाव किलो रसुन दे दो और पाव किलो अदरक दे दो। रसुन हाफ किलो दे दो, रसुन छोटा छोटा है, बड़ा बड़ा नहीं है। ये दे दो हाफ किलो, ये दे दो और ये दे दो। मैं दुकान से आ रहा हूँ। भैया 1 पैकेट चिकन मसाला दे दीजिए। भैया 1 पैकेट चिकन मसाला दीजिए और जीरा पत्ता दीजिए 2 और इसका दीजिए 2। चिकन मसाला बड़ा है, डब्बा वाला 2। बाबा ठंडा लग रहा है। और ये जीरा पत्ता 2 पैकेट दीजिए। ले लो। और ले रहा हूँ, ये 2 और इसका 2 पैकेट और बस मसला चसला ललो। তাৰপিছত আদা বঢ়িয়া জুখি আছে। হেই নাহিবি। এভৰিথিং লোৱা হৈ গ'ল। তাৰপিছত ইয়াৰ পৰা মাংসটো লৈ লওঁ। खत्म हो गया, खत्म। अरे मांस आधा है गल यार, আকৌ যাব লাগিব উভতি পেলাই। दिगदार का है दे भाई। चिकन है, चिकन नहीं है, खत्म। পূজাৰ কাৰণে মানে মাংস বৰকৈ নাকাটে, মানে পূজা চলি আছে যে সেইকাৰণে মাংসবিলাক বৰকৈ নাকাটে। এনেই 9টা বজালৈকে মাংস পোৱা যায়, কিন্তু এতিয়া পূজা চলি আছে যে সেইকাৰণে মানে খুব কমকৈ দিছে চাগে, সেইকাৰণে আৰু নাই বুলি কৈছে। ইয়াতো মাংস পায়, ইয়াতে যাওঁ, ইয়াৰ পৰাই লৈ যাওঁ। ৰখো भैया चिकन मिलेगा? মাংস পাম, আধা কেজি লৈ লওঁ। গুগল পে' কৰিব লাগিব, মোবাইলটো খোলোঁ এতিয়া। অঁ নালাগে, মই 100 টকা আছে, দি দিওঁ যা। हाफ किलो कितना भैया? 110 रुपया। मेरे पास 100 रुपया, 100 रुपया है, 10 रुपया, 100 रुपये का दे दो फिर। 10 रुपया मेरे फिर गूगल पे करना पड़ेगा नहीं तो। ৰুম আহিলোঁ, তাৰপিছত আহি পেলাই কাপোৰ কানি খুলিলোঁ, খুলি পেলাই বহুত দি দিলোঁ, অলপ বহুত প্ৰব্লেম হ'ল, বহুত দি দিলোঁ। কাপোৰ কানি খুলিলোঁ, খুলি এতিয়া ৰবকেইটা এতিয়া এটা হেৰিটো বাবা শুই আছে, সেয়া এটা হেৰি, এটা গা বেয়া জ্বৰ, আৰু এটাক মানে নহৰু লগাবলৈ খুলিবলৈ লগাই দিছোঁ, নহৰু গুচাবলৈ। এইখিনি নহৰু গুচাই আছে, সেয়া লগাই দিছোঁ গুচাবলৈ, মাংস বনাম ধুনীয়াকৈ। তাৰপৰা এটা হেৰিটো গাঞ্জা বাবা। তাৰপিছত মাংসটো বনাই খাম আৰু খাই শুই থাকিম ধুনীয়াকৈ, জ্বলা চলা দি বনাম ধুনীয়াকৈ, টিপ টপকৈ বনাম। এতিয়া মাংস 1 কেজি লৈ আহিছোঁ, ডাৱৰীয়া বতৰ, আৰু এইফালে কিবা কিবি আছে আৰু এইবিলাক সৰু সুৰা সামগ্ৰীবিলাক, সেইবিলাক দেখাও নাই বাৰু, সেইটো থাকিবই লগত, ডেকা লোৱা থাকেই না। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। মোৰ আদা চাদা কটা হৈ গ'ল, এয়া পিঁয়াজ কাটিলোঁ, এফালে আদা নহৰু পেষ্ট, আৰু এইফালে জালুক আছে, লং ইলাচি জিৰা চিৰা চব একেলগে খুন্দি দিছোঁ। তাৰপিছত এইফালে মাংস আছে, মাংসখিনি প্ৰেছাৰত দি দিছোঁ। কেনেকৈ বনাম চাই থাকিব ভিডিঅ'টো, মানে বনোৱা প্ৰক্ৰিয়াটো অলপ বেলেগ ধৰণে বনাম আজি। এতিয়া কি কৰিম, ইয়াত মানে মাংসখিনিত মই লাহে লাহে বস্তু দি যাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে পিঁয়াজখিনি দি দিম, পিঁয়াজ আৰু আদাখিনি মানে জলকীয়াখিনি দি দিম।
ইয়াত চব দি দিলোঁ, মানে আদা নহৰু যিমানখিনি খুন্দিছিলোঁ চব দি দিলোঁ। তাৰপিছত ইয়াত আৰু কি দিব লাগিব, ইয়াত অলপ এতিয়া দিব লাগিব, ৰংগুৰা দিব লাগিব, ৰংগুৰা দিলোঁ। তাৰ পাছত দিব লাগিব আপোনাৰ জলকীয়া গুড়া অলপ দি দিওঁ। জলকীয়া গুড়া অলপ দি দিওঁ। তাৰপিছত ইয়াত অলপ তেল দিব লাগিব। তেল দিয়া হৈ গ'ল। অলপ দিব লাগিব নিমখ, নিমখ দিয়া হৈ গ'ল। তাৰ পাছত কি কৰিম, চিকেন মছলা অলপ উলিয়াই লওঁ। একদম চিকেন মছলা মিশ্ৰণ কৰি পেলাই সানি ল'লোঁ। সানি পেলাই এতিয়া গেছত বহাই দিলোঁ ধুনীয়াকৈ, জলকীয়া চব এভৰিথিং দি তেল চেল দি। ইয়াতে মই ঢাকনা মাৰি দিম। ইয়াত অন্য মানে ভাজি লোৱা নাই, মানে ডাইৰেক্ট এনেকৈ বইল কৰা কথা কৰিছোঁ আৰু। তাৰপিছত ঢাকনা মাৰি দিম। ঢাকনা মাৰি দিলোঁ, মোৰ কাম এদায়। এতিয়া ৰাতিপুৱা 7টা বাজিছে, শুই উঠিছোঁ এতিয়া মাত্ৰ। কালি মানে কি হ'ল, ভিডিঅ' এডিটিং কৰোঁতে ৰাতি হ'লগৈ, তাতে কালি খোৱা দেৰি হ'ল। গতিকে এতিয়া ৰাতিপুৱা উঠিছোঁ আৰু মুখ চুখ ধোৱাই নাই। তাৰপিছত ভিডিঅ'টো ইমানেই আছিলে। কালি মানে ডিউটি নগ'লোঁ, গৈছিলোঁ মানে উভতি গুচি আহিলোঁ। আহি পেলাই ৰুমত কি কৰিলোঁ তাকে দেখাব চেষ্টা কৰিলোঁ। যদি ভালকৈ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে, আৰু বেলটো বজাই দিব। গতিকে আজিলৈ সামৰিছোঁ। এতিয়া মুখ চুখ ধুম, চাহ তাহ খাম, খাই আকৌ শুম, ভাতগাল খাম, খাই পেলাই আকৌ শুম, শুই পেলাই আকৌ সন্ধিয়া 7টা বজাত আকৌ ডিউটি যাব লাগিব। গতিকে আজিলৈ বাই 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 বাই। এইখনে আমাৰ লোকেশ্যনটো, এইটোৱেই। এইখনে আমাৰ গাঁওখন, এইখনে ৰাতিপুৱাৰ পৰিৱেশ এইটো। আজিলৈ সামৰিছোঁ, বাই বাই, লাভ ইউ, বাই বাই।